আজি আমাৰ মাজত উপস্থিত আছে নৱপ্ৰজন্মৰ অভিনেত্ৰী পংখী অৰফে ফুলমতি বা আমাৰ চেনেলত আজি উপস্থিত আছে। বাৰ লগত অভিনয় জীৱনটোৰ বিষয়ে কিছু কথা জানিবলৈ আহিছোঁ বা আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। থ্যাংক ইউ। বাকী কওক, আপোনাৰ অভিনয় জীৱনৰ বিষয়ে কিছু কথা জানিবলৈ আহিছোঁ। আপুনি অভিনয় জীৱনটো কেনেকৈ আৰম্ভ কৰিলে তাৰ বিষয়ে আপুনি কওকচোন। প্ৰথম অভিনয় জীৱনটো কেনেকৈ মানে প্ৰথমতে মই আচলতে নাচিছিলোঁ, মই ডান্স কৰিছিলোঁ। যেতিয়া মই সৰু আছোঁ, মায়ে তেতিয়া মানে মোক ডান্সৰ যিবিলাক কম্পিটিশ্যন হয়, কম্পিটিশ্যনবোৰ কৰাবলৈ লৈ যায় মানে। আৰু এটা সময়ত এনেকুৱা হৈছিলে যে আমি মানে মই মৌ কৰি নাচিছিলোঁ মানে ঢোলৰ লগত। তেনেকৈ নাচোঁতে গোটেই ৰাতি মানে মায়ে মোক লৈ ফুৰাই ইখনৰ পৰা সিখন কম্পিটিশ্যন, সিখনৰ পৰা সেনেকৈ কৰি আমি যেতিয়া ৰাতিপুৱা হ'বৰ হয় তেতিয়াহে ঘৰ আহি পাওঁ। তাৰপিছত তেনেকৈ নাচি মায়ে তাৰপিছত মোক লাহেকৈ স্কুল অফ ড্ৰামা আছাম যে তাতে মোক এডমিশ্যন দিলে। বোলে মই অকণমান শিকিলে ভাল হ'ব বুলি। তাৰপিছত তাতে এডমিশ্যন দিয়াৰ পাছত মই স্কুল অফ ড্ৰামাৰ পৰা এখন চিৰিয়েল কৰিলোঁ মানে মুন্না আহমেদৰ ডিৰেকশ্যনত, সংযোগ বুলি, ৰঙত যিটো টেলিকাষ্ট হৈছিলে প্ৰথম চিৰিয়েল আপোনাৰ। সেইখন প্ৰথম বুলি ক'ব লাগিব। তাৰে আগতে মই VCD কৰিছিলোঁ কিছুমান, যেতিয়া চাইল্ড আৰ্টিষ্ট মানে হিচাপে VCD কৰিছিলোঁ। আৰু চিৰিয়েল হিচাপে ৰঙৰ সেইখনে প্ৰথম, সংযোগ বুলি। সংযোগ হয়। তেতিয়াৰ পৰা আপোনাৰ তাৰপিছত কি কৰিলে? সেইখনৰ পিছত মই বহুত বছৰ গেপ হৈ গ'ল। বহুত বছৰ মানে একচুৱেলি কি হ'ল, তেতিয়া মই মেট্ৰিক দিয়াই নাই সংযোগখন কৰোঁতে। তাৰপিছত মেট্ৰিক দিলোঁ। তাৰপিছত মই HS যেতিয়া পঢ়ি আছোঁ, পঢ়ি থাকোঁতে মই FIR বুলি আমাৰ ৰঙত টেলিকাষ্ট হৈছিলে। FIR খুব ফেমাছ হৈছিলে। আপোনাৰ তাত FIR ৰ নিগেটিভ কেৰেক্টাৰবিলাক বেছিকৈ কৰিছিলে আপুনি চাগে? চাইছিলোঁ দুটামান এপিছড। ইয়াতে মানে কেইবাটাও মই খণ্ডত প্ৰথমতে এটা হেৰিত কৰিলোঁ, কৰি ভাল পাই তাৰপিছত মই কণ্টিনিউৱাছ মাতিবই ধৰিলোঁ। তাৰপিছত FIR কৰিলোঁ। তাৰপিছত লাহেকৈ ভাড়াঘৰ আমাৰ হৈছিলে টেলিকাষ্ট, ভাড়াঘৰ কৰিলোঁ। ভাড়াঘৰৰ কেৰেক্টাৰটো মানুহে বহুতে এতিয়াও মনত থাকে। এতিয়াও ক'ৰবাত মানে গ'লে মানুহে এতিয়াও মোক মানে সেই কেৰেক্টাৰটোৰ সৈতে চিনি পায়। তাৰপিছত মই কৰিলোঁ আমাৰ আৰু এখন ফেমাছ চিৰিয়েল ৰঙৰ, খাপলাংকাই বুলি। প্ৰথমতে কৰিছিলোঁ ফ'কাছ আই-ফাইৰ কাৰণে আমি, আকৌ খাপলাংকাই বুলি। তাৰপিছত ৰঙত আহিলে সেইখন কৰিলোঁ। কৰি তাৰপিছত আৰু মোৰ এতিয়া মাজতে আৰু গেপ হৈ গ'ল। মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত আমাৰ পাৰফৰ্মিং আৰ্টছৰ মানে মাষ্টাৰ ডিগ্ৰী কৰিবলৈ গ'লোঁ। 2 বছৰ মাষ্টাৰ ডিগ্ৰী কৰিলোঁ। কৰি তাৰপিছত 2 বছৰ আকৌ টোটেলি মানে একদম গেপ হৈ গ'ল, কাৰণ ডিব্ৰুগড় গুৱাহাটী এনেকৈ মানে কাম কৰিব পৰা নাই। তাৰপিছত গেপ হোৱাৰ পিছত মই যেতিয়া 2019ত মই ওলালোঁ, তাৰ পৰা অহাৰ পাছত আকৌ 2খন মই চিনেমা কৰিলোঁ। চিনেমা 2খন, এখন খুব ভাল, 2খনে ভাল চিনেমা। এখন তুমি মালালা বুলি, মানে মালালা ইউছুফজাই যে তেখেতৰ এইটো হেৰি আৰু মানে সেইটো ষ্টৰি নহয়, কিন্তু তাৰ পৰা হেৰি লোৱা হয়। আৰু সেইখন কৰিলোঁ ৰূপক গগৈ পৰিচালনাত। তাৰপিছত আৰু এখন কৰিলোঁ মই আদিবাসী চিনেমা, সেইখন হামনিকেৰ জনম অধিকাৰ বুলি। সেইখনো খুব ভাল চিনেমা। 2খনৰ এতিয়া পষ্ট প্ৰডাকশ্যনৰ কাম চলি আছে। এতিয়া আমি জানিম আপোনাৰ আকৌ খাপলাংকাত যি মানে অভিনয় কৰিছিল, তাৰ পাছত বুলবুল ছাৰে কৰিলে ঐ খাপলাত কেনেকৈ আপুনি মানে চিৰিয়েলখনত চান্স পালে? যেতিয়া মই প্ৰথমতে আকৌ খাপলাংকাত আচলতে কি হ'ল, চাজুই মোৰ এখন চিৰিজ চাইছিলে, নাটক এখন চাইছিলে। নাটকখনত মই এনেকুৱা ধৰণৰ কেৰেক্টাৰ এটা কৰিছিলোঁ। তাৰপিছত সিহঁতক যেতিয়া তেনেকুৱা মানে চাজুৰ এগেইনষ্টত লগা হ'ল, তাৰপিছত মোক মাতি প্ৰথমতে মই যেতিয়া গৈছোঁ, সেই ভাষাটো মোৰ একদম নতুন। তেতিয়া মই ভাষাটো মানে একদম মোৰ আয়ত্তত নাই। তাৰপিছত বেংগলী ভাষা। তাৰপিছত মই লাহে লাহে বুলবুল দাই বহুত হেল্প কৰিছে। বুলবুল দাই শিকালে। তাৰপিছত প্ৰত্যেকটো চিনত মানে আমাৰ স্ক্ৰিপ্টবোৰ অসমীয়াত থাকে। তাৰপিছত ট্ৰান্সলেট কৰি হঠাৎ মানে তোমাৰ আৰু আমাৰ তাৰে ছেটত গ'লে গম পাবা, তুমি চাগে গম পোৱা, গতিকে তুমি গম পাবা তাতে ইনষ্টেণ্ট মানে তোমাৰ ট্ৰান্সলেট হয়। গতিকে সেই ট্ৰান্সলেটখিনি চাজুদাই বহুতখিনি হেল্প কৰে। তেনেকৈ কৰি তাৰপিছত মানুহে এটা সময়ততো মোক এনেকৈ ভাবা হ'ল যে এই বেংগলী ছোৱালী। তাতে আপোনাৰ ঐ খাপলাত আপোনাৰ জনপ্ৰিয় নাম আছিল ফুলমতি। হয়, সেই ফুলমতি নামেৰে আপোনাৰ এটা জনপ্ৰিয় ডাইলগ আছিল। এই ডাইলগটো যদি আমাৰ ৰাইজসকলক শুনাই দিয়ে বহুত মানে ভাল হ'ব, যদি দিয়ে আপুনি। আচলতে জনপ্ৰিয় এটা ডাইলগ নহয়, তাতে মানে ভাষাটোৰ কাৰণে চবখিনি যিমানখিনি কৰিছোঁ এপিছড গোটেইখিনিয়ে ভাল পায়। তথাপি মই এটা ডাইলগ কৈছোঁ বাৰু। আমাৰ মানে কি ল'ৰা ছোৱালী কেইটামান পিছলৈকে ল'ৰা ছোৱালী দেখালে, ল'ৰা ছোৱালী এটা দুটা নহয়, একদম 9টা ল'ৰা ছোৱালী। আৰু সেই 9টা ল'ৰা ছোৱালীৰ মানে প্ৰত্যেকৰে নাম ৰাখিছে, তোমাৰ 7টাৰ ৰাখিছে 12ৰ নামেদি, সোমবাৰৰ পৰা ৰবিবাৰলৈকে 7টা। তাৰপিছত বাকী কেইটা জোনাক, আন্ধাৰ আৰু এটা পোহৰ চিষ্টেমেটিক ৰাখিছে, তেনেকৈ ৰাখিছে। তাৰপিছত যেতিয়া আমাৰ তাতে যেতিয়া খাপলাং মানে ৰাহুল দা খাপলাং আহে আমাৰ ঘৰলৈ, আহোঁতে তাৰপিছত মই মানে তেখেতক মাতো, মোৰ যে হাজবেণ্ড চাজুক মাতো, এই যে কৈ গেলা
শুনছো এই যে দেহ আছে আমার ঘরে কে আইছে এই যে জুনাকের বাপ আধারের বাপ কে গেলে জানি এতিয়া মানে অকমান ভাষাটো অকমান নকৰি স্পন্টেনিয়াছ ইমান নোহোৱা হৈছে এতিয়া মই আপোনাৰ পৰা জানিম ধৰক মানে বেটিকৈ প্ৰশ্ন সুধিব বিচাৰিছো প্ৰশ্নটো সুধিলে আপুনি বেয়া নাপাব মই সুধিব মানে জানিব বিচাৰিছো আপোনাৰ পৰা এজন অভিনেতা বা অভিনেত্ৰী হ'বলৈ কিমানখিনি গুণ লাগে এইখিনি কওকচোন আগতে নালাগিছিলে কিন্তু এতিয়া ইমান বেছি কম্পিটিশনৰ যুগ তোমাৰ গতিকে এতিয়া তোমাৰ আসলে কি হয় শিকি বুজি যেতিয়া তুমি এটা লাইনত আহা তেতিয়া সেই বস্তুটো লাস্টিং কৰে লং লাস্টিং হয় তুমি নাজানাকে যদি বস্তু এটা তুমি আহা তুমি বেছি সময় এটা মানে শৰ্টেষ্ট হয় সেই বস্তুটো আৰু এতিয়া এনেকুৱা হৈছে মানুহে মানে ভাবে আমাৰ ল'ৰা ছোৱালী বিলাকে যে তোমাৰ মই পঢ়িলো শুনিলো মোৰ একো নহল হ'ব মই এক্টিং কৰো কিন্তু হেনেকুৱা কথা নহয় এক্টিং কৰিবৰ কাৰণে ভাল এক্টৰ ভাল অভিনেতা হ'বলে তুমি সময়ে পংখিবাৰ লগত কথা পাতি বহুত ভাল লাগিল পংখিবা ইমান ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিয়াৰ বাবে বহুত ধন্যবাদ জনাইছো অৱশেষত আমি এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব নমস্কাৰ